গাইজ আজিৰ দিনত এয়া বনাব ওলালোঁ মই খাৰৰ তৰকাৰী। কেনেকুৱাকৈ বনাম অকণমান দেখাই আছোঁ ৰ'ব। প্ৰথমতে কেৰাহীখন পাতি দিলোঁ, তাত দিলোঁ পিঁয়াজ, কেঁচা জলকীয়া, অকণমান তেল দিছোঁ। মানে খাৰ বনাম যে বহুত বেছি তেল দিয়া নাই, অকণমান দিছোঁ। এইখিনি ধুনীয়াকৈ ব্ৰাউন কৰি ল'ম এতিয়া। তাৰপিছত চব্জিবিলাক দিব লাগিব। ইয়াত দিছোঁ নহৰু, জলকীয়াৰ পেষ্ট। চব্জিবিলাক আছে, বহুত কিবাকিবি চব্জি আছিলে, সেইবিলাক দি দিলোঁ বাৰু। জিকা আছে, জহা ভোল আছে, বেঙেনা, তাৰপিছত এয়া যে ফুলকবিৰ ঠাৰিবিলাক, সেইবিলাক, অমিতাও আছে। এনেকুৱাকৈ গোটেইখিনি চব্জি মই ধুনীয়াকৈ কাটি মেলি ধুই ইয়াত দি দিলোঁ। ইয়াত দিছোঁ নিমখ, এয়া চৌদা খাৰ দিছোঁ, কেঁচা জলকীয়া অকণ বেছিকৈ দিছোঁ নহৰুৰ লগত। এইখিনি এতিয়া ধুনীয়াকৈ মই ভুনি লৈ ইয়াতে পানী দিম। হালধি একদম ব্যৱহাৰ নকৰোঁ, খাৰত হালধি দিব নালাগে, সেইটো বাৰু সকলোৱে জানে। এনেকুৱাকৈ ধুনীয়াকৈ এইখিনি মিক্স কৰি লৈ, এয়া ভাজা মাছ আছিলে, মই 1 পিচ মাছ দিছোঁ। মাছটো ধুনীয়াকৈ মই মানে ভাঙি দিম পিছত। এতিয়া অকণমান গৰম পানী দিছোঁ ইয়াতে। এতিয়া এইখিনি ধুনীয়াকৈ ঢাকি দিম। ইপিনে বনাই আছোঁ, অকণমান মাংসৰ তৰকাৰীও বনাই আছোঁ কুকাৰত, দেখাই আছোঁ ৰ'ব। এইখিনি সিজিব দিলোঁ অলপ টাইম। তাৰপিছত এনেকুৱা কৰি খাচীৰ মাংস আছিলে অলপ, মাংসখিনি মই ধুনীয়াকৈ মছলাবিলাক দি মেলি ভুনি লৈ বনালোঁ। তাৰপিছত এয়া অমিতা, আলু, লগতে জিকাও আছে, এটা জিকা আছে। আজি অকণমান চব্জি মানে বেছিকৈ বনালোঁ, 2 পিনে চব্জি বনাই দিছোঁ। অমিতাও আছে, অমিতাটো খাব লাগে ভালে। তাৰপিছত এইখিনি ধুনীয়াকৈ এতিয়া মিক্স কৰি ভুনি আছোঁ। চিটি মাৰিব লাগিব, মানে মাংস সিজি গৈছে। এতিয়া চব্জিটোৰ কাৰণে এটা চিটি মাৰি দিম, হৈ যাব ৰেডি। ইপিনে খাৰো হৈ যাব, ইপিনে মাংস হৈ যাব। আজি মানে এইবিলাক বনালোঁ। এতিয়া এইখিনি ধুনীয়াকৈ ভুনি লৈ এটা চিটি মাৰি দিম। ধুনীয়া পানীটো শুকাই গৈছে, অকণমান পানী দিলোঁ। এতিয়া চিটি মাৰিব দিম। এনেকুৱা চব্জি খাই বহুত বেছি ভাল লাগে। এয়া মই চব্জিবিলাক আৰু এনেকুৱাই বনাই দিওঁ। তাৰপিছত ইপিনে খাৰখনো হৈ যাব, খাৰৰ তৰকাৰী। মাছটো মই অকণমান ভাঙি দিছোঁ। এইয়া দেখিছে, ধুনীয়া কালাৰ হৈছে, ধুনীয়া হৈছে। লগত একদম ধুনীয়া খাৰৰ তৰকাৰীৰ গোন্ধ এটা ওলাই আছে। মই চৌদা খাৰেই দিলোঁ বাৰু, কলা খাৰ নাছিলে। বাকী ফ্ৰেণ্ডছ, ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব। ভাল লাগিলে লাইক কমেণ্ট কৰিব, আৰু যদি নতুন হয় তেতিয়াহ'লে প্ৰফাইলটো ফ'ল' কৰি ল'ব। এনেকুৱাকৈ খাৰৰ তৰকাৰীখন দেখিলে গম পায় যে কিমান বেছি টেষ্টি হৈছে, বহুত বেছি ধুনীয়া হৈছে। লগত কেঁচা জলকীয়াৰ পেষ্টটো আৰু বেছি ধুনীয়া কৰিছে। এনেকুৱাকৈ বনালোঁ মই। বাকী আৰু আজি ৰচুন দিয়া নহ'লে বাৰু, ৰচুনৰ তেলেদি মই নামাৰোঁ। আজি একদম লাইট বনাইছোঁ। এনেকুৱাকৈ তৰকাৰীখন ৰেডি হৈ গ'ল, চিটি এটা মাৰি ল'লোঁ। বাকী ফ্ৰেণ্ডছ, ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব। আজি দুপৰীয়া এইবিলাক বনাই দিলোঁ। ইপিনে অকণমান মাংসত তেল আছে, সেইটো কাৰণে খাৰ বনাই দিলোঁ। তাৰপিছত এয়া হৈছে ছজনাৰ পাতৰ চাটনি এখন বনাই দিম। এয়া ছজনাৰ পাত, নহৰু, জলকীয়া, এইবিলাক পিঁয়াজ মই ভাজি কেনে দিছোঁ। এতিয়া মিক্সিত ধুনীয়াকৈ গুড়া কৰিম। বাকী আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব।